তুমি জানো নি বহাগৰ প্ৰতিটো বহাগতে মৰম আছো তোমাৰ অন্তৰত। বৰ্তা তই মোক খং কৰিছা ন? সেয়ে ন মই হেনো ভালকৈ ঢোল বজাবই নাজানো, সেয়ে তাই মোৰ লগত এইবাৰ নাচিব নিবিচাৰে। মই মূৰামতি হৰি 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 হৰিয়ে নাজানো তোমাৰ উপায় কিমতে ভকতি মই মূৰামতি। কৃষ্ণ কৃষ্ণ। এইটো ৰাজীৱ নহয়নে? সদায় সদায় একেই বাহানা। তাৰ দৰে লগৰ ল'ৰাই চাকৰি বাকৰি বিচাৰি নিজৰ মা দেউতাক ওপৰত থাকি নিজৰ বিয়াৰ কথা ভাবে, কিন্তু আমাৰ দিনৰ দিনটো কাম বনে চাৰিআলিত আড্ডা মাৰি ঘূৰি ফুৰে। বিহুৰ আখৰালৈ গৈছিলহে, দেখিছা কেনেকৈ ডিঙুৰ পৰা তিথিলৈকে গেলি ধলং তপংকৈ আহিছে। হে ভগৱান, মই এইজনক কিয় ডাঙৰ দীঘল কৰিছিলোঁ, সৰুতে মাৰি নেপেলালোঁ কিয়? বৰ্তা তই মোক খং কৰিছা ন? নেমাতিবি মোক বৰ্তা বুলি। বাৰু কওঁচোন কি হৈছে তোৰ? মই হেনো ভালকৈ ঢোল বজাবই নাজানো, সেয়ে তাই মোৰ লগত এইবাৰ নাচিব নিবিচাৰে। যে নহয় সৰ্বাচৰ পৰা এজন সি হেনো ফেণ্টাষ্টিক ঢোল বজাই হেনো মোৰ লগত এইবাৰ নাচিব নিবিচাৰে। ব'লা বৰ্তা ঘৰলৈ। মানে কথাটো মই ধৰিব পৰা নাই, তাই মানে কোন? আচ্ছা ধৰিব পাৰিছোঁ। তাৰ মানে তই কোনে নজনা নুবুজাকে তই প্ৰেমত পৰি পেলাইছা ন? হেৰা হেৰা, শুনিছানে? ৰাজীৱে কাৰোবাক আমি কোনোৱে নজনা নুবুজাকে সি প্ৰেমত পৰি পেলাইছে। কি হ'ল ইমান তেতুখালি আছা যে? সঁচা ভাল কথা। তাতেনো কি হ'ল? এই বহাগতে দুয়োৰে বিয়াখন পাতি দিয়াহে কথা। ময়ো এই কথাটোকে মনে মনে ভাবি আছিলোঁ। মোৰ এই অকলশৰীয়া ঘৰখনত এজনী চপাই আনিব পাৰিলে অলপ ঘৰখনৰ সকাহ হ'ব। কেনেবাকৈ ভগৱানে মিলালেই হ'ল আৰু। পিছে কাৰ ঘৰৰনো ছোৱালী? মা সকলো কম আজি খুলি এই যে নমলাবাৰী গাঁৱৰ বিশিষ্ট খেতিয়ক মহিম বৰুৱা জীয়েক। যোৱাবাৰী যে বহাগ বিহুৰ সময়ত শ্ৰেষ্ঠ বিহুৱতী বঁটা লাভ কৰিছিল। হ'ব আৰু তই মোক নুশুনাবি, মোক কোনোদিনে আৰু মা বুলি নামাতিবি। মোৰ মূৰটো গোটেই গৰম কৰি পেলালি। তাইৰ দৰে এজন সাধাৰণ খেতিয়কৰ ছোৱালী আমাৰ দৰে সম্ভ্ৰান্ত পৰিয়াললৈ বোৱাৰী কৰি আনিব নিবিচাৰে। সঁচা ভালপোৱা প্ৰেমে ধনী দুখীয়া বিচাৰ নকৰে মা। কাৰোবাক পাহৰি গ'লে মই তাইক পাহৰিব নোৱাৰিম মা। আৰু মই মান্তি হ'ব নোৱাৰোঁ। নাই নাই, তোমালোকে এই সিদ্ধান্তক লৈ মানি নল'লেও মই নিজেই কিবা এটা কৰিব লাগিব। তোমালোকে হোমৰ জুই সাক্ষী কৰি বিয়া পাতি নিদিলেও এই গৰমকা মন্দিৰকে সাক্ষী কৰি শিৰত সেন্দুৰ দি ল'ম। তাইৰ দৰে ছোৱালী আমাৰ ঘৰলৈ বোৱাৰী কৰি আনিলে মানুহবোৰে কি ক'ব? সমাজখনে হাঁহিব আৰু আমিবোৰে কেনেকৈ মানুহৰ আগত চকু উলিয়াই আছে। মান্তি হৈছে। আৰু এটা কথা মনত ৰাখিবি, ইজনীক চপাই ল'বি সেইদিনাই বুজিবি তোৰ আৰু এই ঘৰখনত সম্পৰ্ক নাথাকিব। আৰু তেতিয়াই বাধ্য হ'ম মই তোক তেজ্যপুত্ৰ কৰিবলৈ। নামাতিবি মোক আৰু মা বুলি। আজিয়ে ওলাই যাওঁ এই ঘৰখনৰ পৰা। দাদা তই যাওঁ বুলিয়ে যাব নোৱাৰিবি। মায়ে বাৰু খঙতে কিবা এষাৰ ক'লে, সেই বুলিয়ে তই ঘৰখনৰ পৰা ওলাই যাবিনে? দেউতা আমাক বুজোৱা নাই। হ'ব দে, মই আজিয়ে যামগৈ দে। নাথাকোঁ এই ঘৰখনত। যিহেতু মোৰ এই ঘৰখনত কোনো ধৰণৰ সম্পৰ্কই নাই, মোৰ থাকি কি লাভ? আৰু তহঁতে সদায় সুখত থাকিবি আৰু মোক দূৰৰ পৰা আশীৰ্বাদ কৰিবি। ভণ্টি আহিছোঁ দেই।